ভাল পোৱাই হওক বা বন্ধুত্ব, জীৱনৰ বেয়া সময়তহে গম পোৱা যায় সম্পৰ্কটো কিমান সঁচা। জীয়াই থাকক তেওঁৰ কাৰণে যি তোমাৰ কাৰণে মৰে, সাহস তেওঁৰ কাৰণে যি তোমাৰ কাৰণে কান্দে, আৰু ভাল পোৱা তেওঁক যি তোমাতকৈও তোমাক বেছি ভাল পায়। সময় সকলো সলনি কৰি দিয়ে। এটা সময়ত যি মানুহে কৈছিল যে তোমাৰ লগত কথা নাপাতিলে টোপনি নাযায়, আজি সেই মানুহবোৰে আমাৰ লগত কথা নাপাতিলেও আৰামত শুই থাকে। সময়ত যি মানুহে তুমি নাখালেও খোৱা নাছিল, আজি সেই মানুহবোৰৰ সময় নহয় জানিবলৈ যে তুমি খাইছা নে নাই। আচলতে সময় সকলো সলনি কৰি দিয়ে। চিনাকি মানুহজনকো অচিনাকি কৰি দিয়ে। যি মানুহে এসময়ত কৈছিল যে তোমাৰ সকলো বস্তু ভাল লাগে, আজি সেই মানুহবোৰেই তোমাৰ ভাল লগা বস্তুবোৰো অসহ্য লাগে। সময়ৰ লগে লগে প্ৰিয় মানুহবোৰো অপ্ৰিয় হৈ যায়। সময়ৰ লগে লগে পচন্দ মুখখনো অপচন্দ হৈ যায়। এইটোৱেই বাস্তৱ। বয়সে অভিজ্ঞতা বঢ়ায়, ব্যৰ্থতাই ভিতৰি শক্তি কৰি তোলে, আৰু সপোন মানুহক নতুনকৈ জীয়াই থাকিবলৈ শিকায়। প্ৰেম শব্দটো সৰু হ'লেও এজন মানুহক বিশেষ কৰা ক্ষমতা থাকে।